আপোনাৰ দেখিবলৈ পাইছে দুইটা চাইডতে দহি বনোৱাৰ পিছতে চাদৰখন দেখিবলৈ কি ধুনীয়া হৈ পৰিছে। ধুনীয়াকৈ ধৰিব পাৰিছে চাগে। এতিয়া মই এইটো কি কৰিম, এনেদৰে গাঁঠি দি ল'ম। এইটো দেখিবলৈ পাইছে, এনেদৰে গাঁঠি এটা দিলোঁ, তাৰপিছতে আৰু এটা গাঁঠি দি ল'ম। দেখিছে, গাঁঠি দি ল'লোঁ। এতিয়া এইটো কি কৰিম, দুইটা ধুনীয়াকৈ সমান কৰি এনেদৰে ধৰি ল'ম। ধৰি কি কৰিম, এইটো এনেদৰে এটা গাঁঠি আনিম। গাঁঠিটো কি কৰিম, এনেদৰে দুইখিনি গাঁঠি এটা দিম। গাঁঠিটো কি কৰিম, এনেদৰে দুইখিনি সূতাৰ মাজলৈ এনেদৰে দি ধুনীয়াকৈ বান্ধি দিম। দেখিবলৈ পাইছে, এইটো দহি আগৰ দিয়া দহিখিনিৰ দৰে যদি গাঁঠিব নাজানে, আপোনালোকে এনেদৰেও দহিখিনি গাঁঠি ল'ব পাৰিব। এইটো দেখিবলৈ পাইছে, ধুনীয়াকৈ এটা দহি কটা হৈ গৈছে। আৰু এটা দহি কাটি দেখাই দিছোঁ। দহিটো প্ৰথম কি কৰিব লাগিব, ৰছী দুডাল সমান কৰি পেলাই এটা গাঁঠি দি ল'ব লাগিব। এনেদৰে গাঁঠি দি ল'ব লাগিব। গাঁঠি দি এইখিনি এনেদৰে মাজত দি ল'ব লাগিব। এইটো সদায় কি কৰিব লাগিব, ইয়াৰে ওপৰলৈ উঠাই ল'ব লাগিব। এইটো দেখিছে, এনেদৰে এইটো আপোনাৰ এইটো গাঁঠিটো দিয়া আছে। তাৰপিছতে এডাল কি কৰিব লাগিব, এনেদৰে সূতাখিনি দি ল'ব লাগিব। দি দুইডাল সূতা এনেদৰে আনি এইটো আপোনাৰ এডোখৰতে দুটা গাঁঠি দিব। এটা গাঁঠি দিলে হয়তো খুলিও যাব পাৰে। এইটো এটা গাঁঠি দিলেও দেখিছে। তাৰপিছতে এনেদৰে আৰু এটা গাঁঠি দি ল'ম। দি এইটোতে কি কৰিম, এইটো এনেদৰে দুইটা সমানকৈ ভাঁজ কৰি ল'ম। ভাঁজ কৰি এই সূতাডালেদি এতিয়া কি কৰিম, আপোনাৰ ধৰি আপোনাৰ এনেদৰে তলেদি এনেদৰে আনিব। আনি দুইডাল সূতা এনেদৰে মানে দহিখিনি মাজলৈ আনি গাঁঠিটো ধুনীয়াকৈ টানি দিব। আপোনাৰ এতিয়া দেখিবলৈ পাইছে, ধুনীয়াকৈ দুটা দহি কটা হৈ গৈছে। আৰু এটা বেলেগ ধৰণে দহি কাটি আপোনালোকক বেলেগ ধৰণৰ দহিটো দেখাই দিছোঁ। আপোনাৰ যিটো ধৰণে আপোনাৰ সুবিধা হয় তেনেদৰে আপুনি দহিখিনি এইটো আপুনি এনেদৰে ভাঁজ কৰি ল'ব। ভাঁজ কৰি তলেদি আনি ল'ব। আনি এনেদৰে ভাঁজ কৰি ল'ব। ভাঁজ কৰি এনেদৰে আনিব। এটা এনেদৰে গাঁঠি দিলে, তাৰপিছতে আকৌ একেধৰণে তলেদি আনি পেলাই ইয়াৰে ওপৰত এটা গাঁঠি দি দিলে। দেখিবলৈ পাইছে, মই এনেদৰে গাঁঠি ভাল পাওঁ, কিন্তু আপোনালোকে যিটো ধৰণে গাঁঠি ভাল পায় তেনেধৰণে দহিখিনি এনেদৰে, মই এতিয়া গোটেই দহিখিনি এনেদৰে কাটি ল'ম। তাৰপিছতে গোটেই চাদৰখন কেনেকুৱা হয় দেখাই আছোঁ। আপোনাৰ দেখিবলৈ পাইছে, এটা আগত ধুনীয়াকৈ দহিখিনি বনোৱা হৈ গৈছে। ইটো চাইডেও কেনেকৈ একেদৰে কাটিম, তথাপিতো দহিখিনি দেখাই দিছোঁ। ৰ'ব অলপ দেখাই দিছোঁ। আপোনাৰ এইটো চাইডেও সূতাখিনি কটা হৈ আছিলে, এটা আপোনাৰ দহি কাটিব লৈছোঁ। এতিয়া এইটো এটা দহি কটা হৈ গৈছে। একেদৰে আৰু এটা দহি কাটি দেখাই দিছোঁ। এনে আপোনাৰ
সূতাখিনি এই দুডাল সূতা ৰছীডাল সমানকৈ ধৰি ল'ব। ধৰি আপোনাৰ সূতাখিনি ৰছীডালৰ তলেদি এনেদৰে আনি ধুনীয়াকৈ ভাঁজ এটা কৰি, ভাঁজটো মানে কিমান দীঘলকৈ কাটে সিমানটো জোখত ভাঁজ কৰি ল'ব। তাৰপিছতে এনেদৰে তলেদি সুমুৱাই আনি চাদৰখনৰ এইটো দহিটো টানি গাঁঠিটো টানি দিব। তাৰপিছতে ইয়াত ইটো গাঁঠি এনেদৰে ওপৰত দি ধুনীয়াকৈ এনেদৰে কাটি দিব। দেখিবলৈ পাইছে, এইটো কাটিবলৈ তেনেই সহজ। আৰু আপুনি যদি মোৰ চেনেলটো প্ৰথমবাৰলৈ চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিঅ'টো চাই কেনে পালে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু সম্পূৰ্ণ হোৱাৰ পিছত আকৌ দেখাই আছোঁ।